চীনৰ ইউনান প্ৰান্তৰ মজিয়াং। এই মজিয়াঙৰ টাংগুৱামত আছে তামৰ খনি। চীনৰ ইউনান প্ৰান্তৰ এই ঘন জংঘলসমূহ বাদুলিৰ বিভিন্ন প্ৰজাতিৰ বিচৰণ ভূমি। এই তামৰ খনিৰ সুৰংগবোৰ যেন বাদুলিৰ সাম্ৰাজ্য। 2012 চনত এই খনিৰ 6জন বনুৱাই ইয়াৰ এটি গুহাৰ চাফাই কাম কৰাৰ বাবে নিয়োজিত হৈছিল। 14 দিন কাম কৰাৰ পিছত বনুৱাকেইজন অসুস্থ হৈ পৰে আৰু তেওঁলোকক চীনৰ কুনমিং হস্পিটেলত ভৰ্তি কৰা হয়। তেওঁলোকৰ দেহত দেখা দিয়া লক্ষণসমূহ আছিল আজিৰ কৰোনা বা COVID-19 ভাইৰাছ ৰোগৰ দৰেই শ্বাস প্ৰশ্বাসত কষ্ট পোৱা, কাহ, জ্বৰ আৰু মূৰৰ বিষ। হস্পিটেলৰ পৰীক্ষাত লোককেইজনৰ দেহত অগতানুগতিক নিউমোনিয়াত আক্ৰান্তৰ কথা পোহৰলৈ আহে। তেওঁলোকৰ পৰা সংগ্ৰহ কৰা তেজৰ নমুনাসমূহ পৰীক্ষাৰ বাবে ইউনানৰ পৰা 1500 কিলোমিটাৰ দূৰস্থিত বুহান ইনষ্টিটিউট অৱ ভাইৰলজিৰ লেবৰেটৰীলৈ পঠোৱা হয়। এই ৰোগত 3জন লোকৰ মৃত্যু হৈছিল। ভাইৰলজি লেবৰেটৰীৰ গৱেষণাত ওলাই পৰিছিল এক নতুন তথ্য। ইয়াৰ পিছতে আৰম্ভ হৈছিল মজিয়াঙত চীনৰ বৈজ্ঞানিক অনুসন্ধান আৰু অভিযান। এতিয়া প্ৰশ্ন হয়, চীনে এই বৈজ্ঞানিক অনুসন্ধান কিয়ৰ সন্ধান পাইছিল? বুহানৰ ভাইৰলজি লেবৰেটৰীৰ ওপৰত আজি কিয় সন্দেহৰ আঙুলি উঠিছে? ভিডিঅ'টিৰ শেষত এই প্ৰশ্নসমূহৰ ওপৰত আলোকপাত কৰিম। 2019 চনৰ ডিচেম্বৰ মাহৰ মাজভাগৰ পৰা বুহানত চিকিৎসকসকলে কিছুমান লোকক অগতানুগতিক নিউমোনিয়া ৰোগত আক্ৰান্ত হোৱাৰ কথা লক্ষ্য কৰিছিল। তেনে 4জন ব্যক্তিক উহান চহৰৰ চেণ্ট্ৰেল হস্পিটেলত ভৰ্তি কৰা হয়। মেডিকেলৰ পৰীক্ষাত তেওঁলোকৰ দেহত এক ধৰণৰ সংক্ৰামিত নিউমোনিয়াৰ লক্ষণ ধৰা পৰিছিল। এই ৰোগীসকলৰ পৰা সংগ্ৰহ কৰা নমুনাসমূহ পৰীক্ষাৰ বাবে বিভিন্ন বাণিজ্যিক লেবৰেটৰীলৈ পঠোৱা হয়। 27 ডিচেম্বৰ তাৰিখে ভিছন মেডিকেল নামৰ এটা কোম্পানীয়ে তেনে নমুনাসমূহৰ ওপৰত চলা পৰীক্ষাত চাৰ্চ ভাইৰাছৰ লগত বহুখিনি সামঞ্জস্য থকা এক নতুন ভাইৰাছৰ কথা পোহৰলৈ আনে আৰু কোম্পানীটোৱে বুহান প্ৰশাসনৰ বিষয়টো অৱগত কৰে। এই ৰোগীকেইজন বুহান চহৰৰ চি ফুড মাৰ্কেটৰ সংস্পৰ্শত অহা বুলি তথ্যত উল্লেখ কৰিছিল। চীন দেশৰ বুহানৰ এই ৱানান চি ফুড মাৰ্কেটত সাগৰীয় তথা অন্যান্য বনৰীয়া জীৱ জন্তুৰ মাংস খাদ্য হিচাপে বিক্ৰী কৰা হয়। এই তথ্য লাভ কৰাৰ পাছত বুহান কৰ্তৃপক্ষই ভিতৰুৱাকৈ আনইউজুৱেল নিউমোনিয়াৰ এক জাননী জাৰি কৰে। এয়া COVID-19 আউটব্ৰেকৰ প্ৰাক মুহূৰ্তৰ ঘটনা। সেয়া আছিল ডিচেম্বৰ মাহ, খ্ৰীষ্টমাছ পালনৰ আনন্দ আৰু এফালে নৱবৰ্ষ 2020ৰ আগমনৰ সময়। চীনৰ লুনাৰ ইয়েৰৰ সময়ো আছিল সমাগত। চীনৰ বিভিন্ন চহৰসমূহলৈ বিদেশী পৰ্যটকৰ আগমন ঘটিছিল। ডিচেম্বৰ মাহৰ শেষৰ পৰা জানুৱাৰী মাহৰ 15 তাৰিখলৈ প্ৰতি বছৰে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা চীনলৈ আগমন ঘটা এই প্ৰৱাহ বিশ্বৰ বৃহত্তম বাৰ্ষিক মানৱ প্ৰৱাহ বুলি পৰিচিত। অনুমান কৰা মতে এইবেলি সেই সংখ্যা আছিল প্ৰায় 3 বিলিয়ন। চীনৰ বুহানত কৰোনাই ভয়াৱহ সমস্যাৰ ৰূপে দেখা দিয়াৰ মুহূৰ্তত এই বিদেশী পৰ্যটকসকল আহি থকা ভয়াৱহ বিপদৰ কোনো অনুমান পোৱা নাছিল। বুহান মিউনিচিপাল হেল্থ কমিশ্যনে তেওঁলোকৰ ৱেবছাইটযোগে চহৰত নিউমোনিয়া আউটব্ৰেকৰ কথা উল্লেখ কৰি 27টা কেছ কনফাৰ্ম হোৱা বুলি উল্লেখ কৰে আৰু চহৰবাসীক জনসমাগমৰ পৰা দূৰত থকা তথা মাস্ক পিন্ধি বাহিৰলৈ ওলোৱাৰ স্বাস্থ্যজনিত উপদেশ দিয়ে। এই বাৰ্তাটোৰ লগতে আন এক সূত্ৰৰ পৰা অহা মিডিয়া ষ্টেটমেণ্টৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাই নিউমোনিয়া আউটব্ৰেকৰ বিষয়ে প্ৰথম অৱগত হয়। 3 জানুৱাৰী তাৰিখে চীনৰ wuhan মিউনিচিপাল হেল্থ কমিশ্যনে বিশ্ব স্বাস্থ্য সংস্থাৰ চীন অফিচক দিয়া এক ৰিপৰ্টত বুহানত 41 জন লোকৰ দেহত অগতানুগতিক বা আনইউজুৱেল নিউমোনিয়াৰ উপস্থিতি ধৰা পৰাৰ বিষয়ে অৱগত কৰে, যাৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰচলিত চিকিৎসা পদ্ধতিৰ জৰিয়তে সফলতা লাভ কৰিবলৈ সক্ষম নোহোৱাৰ বিষয়ে উল্লেখ কৰে। এই ৰিপৰ্টত সেই আটাইকেইজন আক্ৰান্ত ব্যক্তি বুহানৰ চি ফুড মাৰ্কেটখনৰ সংস্পৰ্শত অহা বুলি উল্লেখ আছিল। ৱানান চি ফুড মাৰ্কেটৰ পৰা আনইউজুৱেল নিউমোনিয়াৰ কথা পোহৰলৈ অহাৰ পিছত চীনৰ বুহান প্ৰশাসনে 2020 চনৰ জানুৱাৰী 1 তাৰিখে হুৱানান চি ফুড মাৰ্কেটখন নিশাৰ ভাগৰ পৰা হঠাতে বন্ধ ঘোষণা কৰে আৰু বজাৰৰ বিভিন্ন অংশৰ পৰা ভাইৰাছ সংক্ৰমণৰ তথ্য সংগ্ৰহৰ কাম আৰম্ভ কৰে। ইয়াৰ লগে লগে বুহানৰ এই সাগৰীয় খাদ্য বজাৰখন বিতৰ্ক আৰু সন্দেহৰ গৰাত সোমাই পৰে। ডিচেম্বৰ মাহৰ শেষৰ ফালে বুহান মিউনিচিপাল হেল্থ কমিশ্যনে নিউমোনিয়া সদৃশ ৰোগৰ আউটব্ৰেকৰ কথা পোহৰলৈ অনাৰ আগতে চীনৰ হংকঙৰ পৰা প্ৰকাশিত চাউথ চাইনা মৰ্ণিং পোষ্ট নামৰ পেপাৰখনে চীনৰ চৰকাৰী তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা এটি ৰিপৰ্টত উল্লেখ কৰে যে কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত প্ৰথমগৰাকী ৰোগীৰ বিষয়ে চীনে 2019 চনৰ 17 নৱেম্বৰ তাৰিখতে অৱগত হৈছিল। আনকি এই ৰিপৰ্টত চীনা প্ৰশাসনে 2019 চনতে সংক্ৰমিত হোৱা 264 জন লোকক চিনাক্ত কৰিবলৈ উল্লেখ আছে। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবছাইটত দিয়া তথ্য অনুসৰি COVID-19 সংক্ৰান্তীয় প্ৰথম কনফাৰ্ম কেছৰ তাৰিখ আছিল 8 ডিচেম্বৰ। চাউথ চাইনা মৰ্ণিং পোষ্টৰ তথ্য অনুসৰি 2020 চনৰ প্ৰথম দিনটোলৈকে কনফাৰ্ম কেছ আছিল
চীনত 381টা। কিন্তু জানুৱাৰী মাহৰ 11 তাৰিখলৈ wuhaনৰ হেল্থ অথৰিটিয়ে wuhaনত 41টা কেছ ধৰা পৰাৰ প্ৰসংগই উল্লেখ কৰি আহিছিল। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিশ্ব স্বাস্থ্য সংস্থাৰ অফিচিয়েল ৱেবছাইটত সাউথ চাইনা মৰ্নিং পোষ্টৰ কোনো তথ্যৰ উদ্ধৃতি নাই। 2020 চনৰ 4 জানুৱাৰী তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাই ছ'চিয়েল মিডিয়াত চীনৰ wuhaনত নতুন নিমনিয়া ৰোগৰ কেছ ধৰা পৰাৰ এক বাৰ্তা পোষ্ট কৰে। এই মুহূৰ্তলৈকে এই নতুন ৰোগৰ ভাইৰাছ মানুহৰ পৰা মানুহলৈ বিয়পাৰ কোনো তথ্য চীনা কৰ্তৃপক্ষই বিশ্ব স্বাস্থ্য সংস্থাক যোগান ধৰা নাছিল আৰু বিশ্ব স্বাস্থ্য সংস্থাইও নতুন ভাইৰাছবিধৰ উপস্থিতিৰ ফলত ভৱিষ্যতে আহিব পৰা ভয়াৱহ বিপদৰ উমান লোৱাৰ ক্ষেত্ৰত চীনৰ ওপৰতে নিৰ্ভৰশীল হোৱা দেখা গৈছিল। 2020 চনৰ 13 জানুৱাৰী তাৰিখে থাইলেণ্ডত COVID-19ৰ উপস্থিতি ধৰা পৰে। সেয়া আছিল প্ৰথমবাৰৰ বাবে চীন দেশৰ বাহিৰত কৰোনাৰ উপস্থিতি ধৰা পৰাৰ সংবাদ। 14 জানুৱাৰী তাৰিখে বিশ্ব স্বাস্থ্য সংস্থা বা WHOয়ে ছ'চিয়েল মিডিয়াত এটি পোষ্ট দিয়ে, য'ত এই বুলি উল্লেখ কৰিছিল যে চীন কৰ্তৃপক্ষই চলোৱা প্ৰাথমিক অনুসন্ধানত কৰোনা ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হ'ব পৰাৰ কোনো নিশ্চিত তথ্য পোৱা হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাৰ এই ৰিপৰ্টটোৱে সময় যোৱাৰ লগে লগে সংস্থাটোক সমালোচনাৰ শাৰীত থিয় কৰাইছিল। 2020 চনৰ 20 জানুৱাৰী তাৰিখে চীনা প্ৰশাসনে প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ কৰোনা ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হোৱাৰ কথা ঘোষণা কৰে। চীনৰ wuhan চহৰত কৰোনাত আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰাত 2020 চনৰ 23 জানুৱাৰী তাৰিখে চীনে সম্পূৰ্ণ wuhan চহৰ কোৱাৰেণ্টাইন ঘোষণা কৰে আৰু ইয়াৰ পিছতে হুবেই প্ৰান্তত সৰ্বাত্মক বন্ধ বা লকডাউন ঘোষণা কৰে। 2020 চনৰ 11 মাৰ্চ তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাই নভেল কৰোনা ভাইৰাছৰ আউটব্ৰেকক গ্ল'বেল পেণ্ডামিক হিচাপে ঘোষণা কৰে। কিন্তু তেতিয়ালৈ বিশ্বত বহুকেইখন দেশতে COVID-19 ভয়ানক ৰূপ ল'বলৈ আৰম্ভ কৰিছিল। এই ভিডিঅ'টিৰ আৰম্ভণিতে আমি দেখুৱাইছিলোঁ যে 2012 চনত চীনৰ ইউনানৰ তামৰ খনিৰ এটি গুহাৰ চাফাই কামত নিয়োজিত 6জন বনুৱা হঠাতে অসুস্থ হৈ পৰাত তেওঁলোকক কুনমিং হস্পিটেলত ভৰ্তি কৰা হয়। এক আনইউজুৱেল নিমনিয়াত তাৰে 3জন বনুৱাৰ মৃত্যু ঘটিছিল। সেই ঘটনাৰ পিছত 2013 চনত চীনৰ মাষ্টাৰ্ছ এণ্ড PhD থিচিছৰ অফিচিয়েল ৱেবছাইট CNK.net-ত চীনৰ চিকিৎসা বিজ্ঞানী লি জুৱে এখন গৱেষণা পত্ৰ প্ৰকাশ কৰে। এই গৱেষণা পত্ৰত উল্লেখ কৰা অনুসৰি অসুস্থ হৈ পৰা বনুৱাকেইজনক এপ্ৰিল মাহৰ শেষৰ ফালে আৰু মে' মাহৰ আৰম্ভণিত কুনমিং হস্পিটেলত ভৰ্তি কৰা হৈছিল, য'ত তাৰে 2জনৰ 100 দিন ধৰি চিকিৎসা চলিছিল। বৰ্তমানৰ চীনৰ চাৰ্ছ এণ্ড COVID-19 এপিডেমিকৰ নেশ্যনেল এডভাইজাৰ ডক্টৰ ঝং নানচানে 2012 চনত হস্পিটেলত থকা সেই 2জন ৰোগীৰ চিকিৎসা পৰামৰ্শ আগবঢ়াইছিল। সেই থেচিছখনত চাৰ্ছ সদৃশ কৰোনা ভাইৰাছৰ উল্লেখ আছে। চীনৰ ইউনান তথা দক্ষিণ চীন অঞ্চল হ'ল বাদুলিৰ বিভিন্ন প্ৰজাতিৰ প্ৰাকৃতিক আৱাসস্থলী। 2003 চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে চীনত চাৰ্ছ বা ছেভিয়াৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম নামৰ এক ৰোগৰ প্ৰাদুৰ্ভাৱ হয়। এই ৰোগ চীনৰ লগতে অইন দেশলৈও সংক্ৰামিত হৈছিল। এই ৰোগৰ ভাইৰাছবিধৰ উৎস বাদুলিৰ কিছুমান প্ৰজাতি বুলি একাংশ গৱেষকে নিজৰ গৱেষণা পত্ৰত প্ৰকাশ কৰিছে যদিও এতিয়ালৈ সেয়া সম্পূৰ্ণ নিশ্চিত হোৱা নাই। এই কৰোনা ভাইৰাছৰ কাৰকো চাৰ্ছ ভাইৰাছ আৰু কৰোনা ভাইৰাছৰ উৎস বাদুলিৰ এটা প্ৰজাতি বুলি একাংশ গৱেষকে মত প্ৰকাশ কৰিলেও সেয়া বৰ্তমানলৈ নিশ্চিত হোৱা নাই। wuhaনৰ ভাইৰলজি লেবৰেটৰীত 2012 চনৰ মজিয়াঙত সংক্ৰমিত হোৱা 6জন লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল। গতিকে প্ৰশ্ন হয়, কিয় 2012 চনৰ মজিয়াঙৰ নিমনিয়াৰ বিষয়টো বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আন্তৰ্জাতিক স্বাস্থ্য সংস্থাক অৱগত কৰা নাছিল? কৰোনা ভাইৰাছ ৰোগৰ এপিচেণ্টাৰ হৈ পৰা চীনৰ wuhanত আছে wuhan ইনষ্টিটিউট অৱ ভাইৰলজি। একাংশ গৱেষক সমালোচকে এই ভাইৰলজিৰ লেবৰেটৰীৰ পৰা গৱেষণাৰ সময়ত দুৰ্ঘটনাবশতঃ কৰোনা ভাইৰাছ লিক হোৱা বুলি আঙুলি উঠাই আহিছে। কিন্তু 2021 চনৰ 3 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাৰ এটি দলে কৰোনা ভাইৰাছৰ উৎসৰ সন্ধানত wuhaনৰ ভাইৰলজি লেবৰেটৰীত এক অনুসন্ধান চলায়। এই অনুসন্ধানকাৰী দলটোৱে দিয়া 319 পৃষ্ঠাৰ ৰিপৰ্টত wuhaনৰ ভাইৰলজি লেবৰেটৰীৰ পৰা ভাইৰাছ লিক হোৱাৰ কোনো তথ্যৰ উদ্ধৃতি নাই। তেতিয়াহ'লে ভাইৰাছবিধ আহিল ক'ৰ পৰা? আমাৰ আহি থকা খণ্ডবোৰত এই বিষয়ে আমি আলোচনা কৰিম। COVID-19 এই ভিডিঅ'ৰ অহা খণ্ডত ভাৰতবৰ্ষত কৰোনা ভাইৰাছৰ উপস্থিতি আৰু সংক্ৰমণৰ বিষয়ে আলোকপাত কৰিম। এই ভিডিঅ'টি চাই কেনে পালে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টি ভাল পালে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। চাই থাকিব ৰিজনেল টাইম।